हेलो दोस्तों, वेलकाम टू माय चैनल टेक्निकल इनफरमेशन आसाम। दोस्तों, आजिर एटो ভিডিওত আমি আলোচনা কৰিম কেনেকৈ আপুনি লেট্ৰিনৰ যিসকলে লেট্ৰিনৰ বাবে আবেদন কৰিছিলে তেওঁলোকে লেট্ৰিনৰ লিষ্ট চাব পাৰিব, তেওঁলোকৰ একসেপ্ট হৈছে না তেওঁলোকৰ পেন্ডিং আছে গোটেইখিনি আপোনালোকে চাব পাৰিব এইটো ভিডিওত। এইটো লিষ্ট চাবৰ কাৰণে আপোনালোকে মোবাইলত ক্ৰোম ব্ৰাউজাৰ ইউজ কৰিব পাৰে, নহলে আপোনালোকে তো ডেস্কটপ বা ল্যাপটপ যেটো আছে হেটো ইউজ কৰি আপোনালোকে লিষ্টটো চাব পাৰিব। তো ইয়াৰ গোটেইখিনি ডিটেইলছত আলোচনা কৰাৰ আগতে যিসকলে আপোনালোকৰ ইউটিউব চেনেল টেকনিক্যাল ইনফৰমেশন আসাম চেনেলটোক এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সিম্পলি চেনেলটো সাবস্ক্ৰাইব কৰি দিব, কাৰণ এনেকুৱা ধৰণৰ অনলাইন ৰিলেটেড ভিডিও আমি আপলোড কৰিয়ে থাকো। তো ফার্স্ট আপুনি SBM মোৰ যেটো অফিচিয়াল ওয়েবসাইট আপোনালোকে গুগলত টাইপ কৰিব sbmgov.in। তো এটো আপোনালোকে সার্চ কৰি দিব। সার্চ কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এটো ওয়েবসাইট আহি যাব। তো ইয়াতে আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে তলত চাব পাৰিব MIS। তো MISত আপোনালোকে ক্লিক কৰিব। MISত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে চাব পাৰিছে তলত একদম MR70A Summary of Application Received for IHHL from Citizen। তো এইটো অপশনত আপোনালোকে ক্লিক কৰিব। এইটো অপশনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত ইয়াৰ মানে ষ্টেট সিলেক্ট কৰিবলৈ আহিব। তো গোটেইখিনি প্ৰসেস আপোনালোকক মোবাইল স্ক্ৰিনত দেখাম, কাৰণ মোৰ নেটৱৰ্কৰ অলপ ইস্যু আছে। তো আপোনালোকে সিম্পলি মোবাইল স্ক্ৰিনতে চাব পাৰিব। মই গোটেইখিনি প্ৰসেস আপোনালোকক দেখাই আছো। হেতু অপশনত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ এটা ড্যাশবোৰ্ড খোল খাব। তো ইয়াতে কি কৰিব আপোনালোকে ফার্স্ট যেটো আপোনাৰ ষ্টেট আছে ষ্টেটটো আপোনালোকে সিলেক্ট কৰিব লাগিব। তো ষ্টেটটো সিলেক্ট কৰাৰ পিছত আপোনালোকৰ ইয়াতে ডিস্ট্ৰিক্ট আহিব। আপোনালোকৰ যেটো ডিস্ট্ৰিক্ট আছে মই অলপ জুম কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছো। তো আপোনালোকৰ যেটো ডিস্ট্ৰিক্ট আছে ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত অলপ সময় ওয়েট কৰিব, মানে সাৰ্ভাৰ স্লো আছে। তো ইয়াতে আপোনালোকে চাব পাৰিছে নেক্সট অপশন হল আপোনাৰ যেটো ব্লক আছে এই ব্লকটো আপোনালোকে ইয়াতে সিলেক্ট কৰিব লাগিব। ঠিক আছে, আপোনালোকৰ ব্লক নামটো ইয়াতে সিলেক্ট কৰিব লাগিব। আপোনালোকে ভিডিওটো স্কিপ নকৰিব, গোটেইখিনি প্ৰসেস আপোনালোকক দেখাই দিয়া হ'ব। আপোনালোকে কেনেকৈ চাব পাৰিব লিষ্টটো, আৰু আপোনালোকৰ নামটো পেন্ডিং আছে না ৰিজেক্ট হৈছে গোটেইখিনি আপোনালোকে ইয়াতে চাব পাৰিব। তো এটো আপোনালোকে চাব পাৰিছে হেটো লিষ্ট ওলাই গল। আপোনালোকে ইয়াৰ পৰা গোটেইখিনি বস্তু এনেকৈ আপোনাৰ নামটো ইয়াতে লিষ্টত আছে নে নাই আৰু ইয়াৰ এগেইনষ্টত আপোনাৰ পেন্ডিং আছে না কি আছে গোটেইখিনি আপোনালোকে চাব পাৰিব। তো মই অলপ আপোনালোকক জুম কৰি দেখাই আছো। ইয়াতে আপোনালোকে চাব পাৰিছে গোটেই যেটো আপুনি ব্লক সিলেক্ট কৰিলে গোটেই ব্লকৰ আপোনাৰ লিষ্টটো এনেকৈ ওলাই আহিব, আৰু ইয়াৰ এগেইনষ্টত আপোনাৰ নাম সাম গোটেইখিনি ওলাই আহিব, আৰু আপোনাৰ পেন্ডিং আছে না কি আছে আপোনাৰ BPL না APL গোটেইখিনি আপোনালোকে ইয়াতে চাব পাৰিব। আৰু ইয়াৰ পৰা আপুনি প্ৰিন্ট আউট কৰি ল'ব পাৰিব, এক্সেল শীটত আপুনি ডাউনলোড কৰিব পাৰিব। গোটেইখিনি সিস্টেম ইয়াতে দিয়া আছে। তো এনেকুৱাকৈ আপোনালোকে লিষ্টটো চাব পাৰিব আপোনালোকৰ নামটো আছে নে নাই। তো এখিনি আছিল আজিৰ ভিডিও। যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে তেনেহলে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিওটো শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ, মিলিছো নেক্সট এটা ভিডিওত।